তুমি তাইক সদায় ৰাতি ৰাতি কি মেছেজ দি থাকা আজিৰ পৰা যদি মেছেজ দিয়া নহয় কথা বেয়া হৈ যাব ৱাও কি বেয়া হ'ব মই দেউতাক কৈ দিম ভালেই হ'ব তেনেহ'লে শহুৰ দেউতা ইয়ালৈ আহিব শহুৰ দেউতাক মই ক'ম দেউতা মোক যৌতুক নালাগে আপোনাৰ ছোৱালীজনীক দিলেই হ'ল ছোৱালীক কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানো কি মেছেজ দিছিলি মাইনা তুমি জুই মাইনা তুমি জুই মাইনা তুমি জুই চৰি ক চৰি চৰি ভালকে ক চৰি মোক ক্ষমা কৰি দিবা আজিৰ পৰা মই তোমাক মেছেজ নকৰোঁ চৰি ক চৰি আকৌ ক চৰি থেংক ইউ দাদা থেংক ইউ ক'ব নালাগে প্ৰত্যেকজন পুৰুষৰে এইটো দায়িত্ব প্লিজ আবে তয়ে দেখোন মোক কৈছিলি যে ছোৱালীক জয় কৰিবলৈ হ'লে প্ৰথমে তাইৰ ফোনটো জয় কৰিব লাগিব ইমানে মেছেজ দে যাতে তোৰ বাহিৰে তাইৰ ফোনত বেলেগৰ মেছেজৰ জেগাই নাথাকে প্ৰত্যেকজন মানুহৰে দুটা ৰূপ থাকে এটা প্ৰেম হোৱাৰ আগত আৰু এটা প্ৰেম হোৱাৰ পিছত এয়া প্ৰেম হোৱাৰ